হাই ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম কিছুমান ট্ৰেঞ্চলেশ্যনৰ বিষয়ে যিবিলাক ট্ৰেঞ্চলেশ্যন নেকি আমাৰ দিনদৈনিক জীৱনত ব্যৱহাৰ কৰা হয়। ত' মোৰ লগত আছে আবু সুফিয়ান আনচাৰী আৰু মই মাহিৰ। তো বলক আৰম্ভ কৰোঁ। নমস্কাৰ। Hello, ব'লা আমি ইংৰাজীৰ পৰা আৰম্ভ কৰোঁ। let's start with English. মোৰ ইংৰাজী ভাল লাগে। I like English. তোমাৰ হাঁহিটো মোৰ ভাল লাগে। I like your smile. আপুনি কেনে আছে? How are you? মই ভালে আছোঁ। আৰু আপুনি? I am fine, and you? ময়ো ভালে আছোঁ। I am also fine. ধন্যবাদ। Thank you. স্বাগতম। Welcome. ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ইচ্ছা কৰে তো মোৰ আৰু ভিডিঅ'বিলাক চাবলৈ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত হ'লে আপোনালোকে ফ'ল' কৰিব, ইনষ্টাগ্ৰামত হ'লে ফ'ল' কৰিব। ধন্যবাদ।